নমস্কাৰ শিক্ষাৰ্থীসকল ইতিমধ্যে আগৰ ভিডিঅ'ৰ জৰিয়তে বকুল নাৱৰীয়া পাঠটো তোমালোকৰ সৈতে মই আলোচনা কৰিলোঁ তোমালোকে এই বকুল নাৱৰীয়া পাঠটো অৰ্থাৎ গল্পটো নিশ্চয় পাঠ কৰিবলৈ শিকিছা আৰু পাঠ কৰোঁতে বা মই আলোচনা কৰোঁতে তোমালোকে ইতিমধ্যে বুজি উঠিছা যে বকুল নাৱৰীয়া গল্পটোৰ মূল চৰিত্ৰটো হৈছে বকুল নাৱৰীয়া আৰু আন এটা প্ৰধান চৰিত্ৰ আছে যদু মাষ্টৰ আৰু ইয়াৰ উপৰিও গল্পটোত গাঁওবাসীৰ কথা কোৱা হৈছে আৰু এই বকুল নাৱৰীয়া গল্পটোত বকুলে কিদৰে গাঁওবাসীক সহায় কৰিছিল গাঁওবাসীৰ সহায়ৰ কাৰণে বকুল নাৱৰীয়াই কিদৰে দিহিং নদীৰ পাৰতে এটা টঙি ঘৰ সাজি থাকিবলৈ লৈছিল কিয়নো ৰাতি বিয়লিতো বকুলৰ গাঁওবাসীৰ প্ৰয়োজন হৈছিল কিয়নো দিহিং নদীখন ইপাৰ সিপাৰ হ'বৰ কাৰণে এটা দলং নাছিল আৰু সেই বকুলৰ নাওখনেৰেই বিপদে আপদে আনকি বজাৰ সমাৰলৈ যাবলৈ হ'লেও এই বকুলৰ নাওখনৰ সাৰথি হ'বলগীয়া হৈছিল গাঁওবাসী আৰু এই বকুলৰ টঙি ঘৰটোতে গাঁওবাসী কেতিয়াবা অতিথি হৈও আহিছিল গাঁৱৰ ইপাৰ সিপাৰৰ মানুহ আৰু বকুলক মৰমতে ইটো সিটো যাচিছিল খোৱা বস্তু আৰু সেয়েহে বকুলে বজাৰ সমাৰ প্ৰায় কমকৈ কৰিলেও হৈছিল আৰু এই অতিথিৰ কথা যে ক'লোঁ ইয়াৰে এগৰাকী নিয়মীয়া অতিথি হৈছিল যদু মাষ্টৰ এই গল্পটোত যদু মাষ্টৰ আৰু বকুলৰ কথোপকথনখিনি আলোচনা কৰা হৈছে বাৰু যি কি নহওক আজি মই তোমালোকক গল্পটো অকণমান সোঁৱৰাইহে দিলোঁ আজি মই আলোচনা কৰিম এই গল্পটোত থকা প্ৰশ্নোত্তৰসমূহ অকণমান তোমালোকে ভিডিঅ'টো মন দি চাবা ক্ৰিয়াকলাপত যিখিনি আছে প্ৰথমতে আছে শব্দ অৰ্থবিলাক মই নকওঁ কিন্তু আলোচনা কৰোঁতে কোৱা হৈছে যিহেতু এতিয়া তোমালোকে এই শব্দ অৰ্থবিলাক ক্ৰিয়াকলাপত থকা শব্দ অৰ্থবিলাক তোমালোকে বহীত ভালদৰে লিখি ৰাখিবা চাই ল'বা আৰু প্ৰথম প্ৰশ্নটো 1 নং প্ৰশ্নটো আছে প্ৰথমে কোৱা তাৰ পাছত লিখা মই তোমালোকক আগৰ পৰাই কওঁ বাৰে বাৰে যে প্ৰথমে কোৱা আৰু তাৰ পাছত লিখা যিহেতু আমি শ্ৰেণীকোঠাত থাকোঁতে তোমালোকে ক'ব লাগে আমাৰ সন্মুখত শিক্ষক শিক্ষয়িত্ৰীৰ সন্মুখত তাৰ পাছত লিখিব লাগে যিহেতু অনলাইন পাঠদানত আমি সেই শ্ৰেণীকোঠাৰ পৰিৱেশটো পোৱা নাই গতিকে তোমালোকে মোক এতিয়া পোনপটীয়াকৈ ক'ব নোৱাৰা নহয় জানো গতিকে তোমালোকে 1 নং প্ৰশ্নটো লিখিবা সম্পূৰ্ণ বাক্যত উত্তৰ লিখা বুলি আৰু মই কিদৰে ইয়াৰ উত্তৰসমূহ কৈছোঁ তোমালোকক মই শেষত PDF এটা প্ৰেৰণ কৰিমেই বাৰু কিন্তু মই তোমালোকক অকণমান আভাস দিওঁ আলোচনা এটা কৰি লওঁ নহয় জানো যাতে তোমালোকে PDFটো চাই উত্তৰ কৰোঁতে তোমালোকৰ খুব সুবিধা হয় 1 নং প্ৰশ্নটোৰ ক প্ৰশ্নত আছে যে বকুল নাৱৰীয়া ক'ত বাস কৰিছিল বকুল নাৱৰীয়া ক'ত বাস কৰিছিল যে দিহিং নদীৰ পাৰত এটা টঙি ঘৰ সাজি বকুল নাৱৰীয়া বাস কৰিছিল সেয়া হ'ব ক প্ৰশ্নৰ উত্তৰ বাক্য সম্পূৰ্ণকৈ লিখিবা আৰু খ প্ৰশ্নটো আছে বকুলে গাঁওবাসীক কিদৰে সহায় কৰিছিল সেই কথা মই প্ৰথমতে আজি ক'লোৱেই যে বকুল নাৱৰীয়াই নিজৰ নাওখনেৰে বিপদে আপদে গাঁওবাসীক নদীখন ইপাৰ সিপাৰ কৰি দি সহায় কৰিছিল আৰু গ প্ৰশ্নটোত আছে বকুলৰ নাওখন কিহেৰে সজা নাও কিহেৰে সাজে কাঠেৰে সাজে নহয় জানো বকুলৰ নাওখন এবিধ বিশেষ কাঠেৰে সজা আছিল সেয়া হৈছে উৰিয়াম গছৰ কাঠেৰে নাও সাজিলে বহুদিন যায় আৰু সেয়েহে উৰিয়াম কাঠেৰে বকুলৰ নাওখন সজা হৈছিল সেয়া হ'ব গ প্ৰশ্নৰ উত্তৰ ঘ প্ৰশ্নটো হৈছে লগি মানে কি পাঠটোত সুন্দৰকৈ বৰ্ণনাই আছে গল্পটোত যে লগিডাল নহ'লে কি হয় বকুলৰ খৰালি নাওখন চলাবলৈ বা নাও বাবলৈ অসুবিধা হয় কিয়নো খৰালি নদীৰ পানী শুকাই যায় আৰু নদীৰ পানী শুকাই যোৱাৰ লগে লগে নাওটো পানীতহে চলিব আৰু কেতিয়াবা এই নদীৰ মাজত কিছুমান বালি থাকে বালিচৰ থাকে নদীখনটো সমান নহয় তলভাগ উখুৰা মুখুৰা ওপৰত যদি কমকৈ পানী থাকে তলত বালি আছে বুলিও গম নাপায় কেতিয়াবা এই বালিত যদি নাওখন লাগি ধৰে তেতিয়া এই লগিডালৰ সহায়েৰে লগিডাল হৈছে বঠা সদৃশ এবিধ সঁজুলি লগিডালৰ সহায়েৰে ঠেলে আৰু নাওখন সেইদৰে বালিৰ পৰা আঁতৰাই নিব পাৰে সেয়েহে খৰালি লগিডাল খুবেই প্ৰয়োজনীয় আৰু প্ৰশ্নত আছে কাৰ মাতত বকুল চক খাই উঠিছিল যদু মাষ্টৰৰ মাতত যে বকুলে ইমান বাৰিষা দিহিঙৰ কালৰূপ দেখি বাৰিষা বানপানী হৈছে বৰষুণত ইমান দিহিংখন ফেনে ফুটুকাৰে উফন্দি উঠিছে আৰু বকুলৰ চিন্তা হৈছে এইবাৰ দিহিঙে মানুহৰ খেতি বাতি উচন কৰিব ঘৰ বাৰী উটুৱাই নিব এই কথা ভাবি ভাবি বকুল বহি আছিল
ভাৱত বিভোৰ হৈ পৰিছে। আৰু এনেতে যদু মাষ্টৰৰ টঙিঘৰটোলৈ অহা নিয়মীয়া অতিথি যদু মাষ্টৰে পাছফালৰ পৰা মাত মাতিছিল আৰু তেতিয়া বকুল চক খাই উঠিছিল। সেয়া উত্তৰটো ইমান দীঘলকৈ নালাগে লিখিব, মই তোমালোকক আলোচনা কৰাৰ কাৰণে অকণমান দীঘলকৈ কৈছোঁ। উত্তৰ কিদৰে কৰিবা মই দিয়ে দিম এতিয়া। আৰু প্ৰথম নম্বৰত আছে যে বাৰিষাৰ ভৰা নৈত বকুলে কিয় জাপ মাৰিছিল আৰু তাৰ পাছত কি হৈছিল লিখা। এতিয়া চোৱা, এই প্ৰশ্নটোৰ উত্তৰটো অকণমান দীঘলীয়া হ'ব, এটা বাক্যতে নহ'ব। যে বাৰিষাৰ ভৰা নৈত বকুলৰ নাওখন উটি গৈছিল। এদিন হঠাৎ অহা বৰষুণ আৰু ইমান বেছি বৰষুণ আহিছিল, লগালগে নদীখন বাঢ়ি আহিছিল আৰু বকুলৰ নাওখন বান্ধি ৰখা হৈছিল। কিন্তু নদীৰ সোঁতত পকনীয়াত নাওখন উটি গৈছিল আৰু বকুলে নাওখন উটি যোৱা দেখি হঠাৎ দেখা পাই পেলাই জাপ মাৰি দিছিল। যদু মাষ্টৰৰ চকুৰ আগতেই দিহিঙত জাপ মাৰি দিছিল আৰু পানীৰ পকনীয়ে, এই নদীৰ সোঁতৰ পকনীয়ে বকুলক বহু দূৰলৈকে টানি লৈ গৈছিল। বকুলে তথাপিও জীৱিকাৰ সাৰথিয়ে নাওখন উদ্ধাৰ কৰিবৰ কাৰণে ইমান প্ৰাণপণে চেষ্টা কৰিছিল। বকুলে পকনীয়াত পৰি ককবকাই উঠিছিল। যদু মাষ্টৰ চিন্তাত পৰিছিল যে বকুলৰ কি হ'ব এতিয়া, হঠাৎ জাপ মাৰি দিছিল। যদু মাষ্টৰে তলকিবই পৰা নাছিল, কিন্তু অশেষ চেষ্টা কৰি একোবত বকুলে নাওখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। সেয়াই হৈছে এই প্ৰশ্নটোৰ উত্তৰ। এতিয়া তোমালোকক মই কিদৰে উত্তৰবিলাক কৰিব লাগে সেয়া লিখি যিদৰে দেখাইছোঁ সেয়া মই তোমালোকক দিওঁ, চোৱাচোন অকণমান। বকুল নাৱৰীয়া পাঠভিত্তিক প্ৰশ্নোত্তৰ। ক প্ৰশ্নত আছিল বকুল নাৱৰীয়া ক'ত বাস কৰিছিল। উত্তৰটো খুব সহজ এটা বাক্যত লিখিবা, দিহিং নদীৰ পাৰৰ কদমনি গাঁৱত বকুল নাৱৰীয়া বাস কৰিছিল। খ প্ৰশ্ন, বকুলে গাঁওবাসীক কিদৰে সহায় কৰে। বকুল নাৱৰীয়াই তেওঁৰ নাওখনেৰে দিহিং নদীৰ দুয়োপাৰৰ দুখন গাঁৱৰ মানুহক ইপাৰ সিপাৰ কৰি সহায় কৰে। গ প্ৰশ্নটো চোৱা, বকুলৰ নাওখন কিহেৰে সজা। বকুলৰ নাওখন উৰিয়াম কাঠেৰে সজা। লগি মানে কি। লগি মানে হৈছে নাও বোৱাত ব্যৱহাৰ হোৱা এডাল লাহি দীঘল বাঁহ। উঙ প্ৰশ্নত আছে কাৰ মাতত বকুল চক খাই উঠিছিল। যদু মাষ্টৰৰ মাতত বকুল চক খাই উঠিছিল। প্ৰথম প্ৰশ্নটো চোৱা, বাৰিষাৰ ভৰা নৈত বকুলে কিয় জাপ মাৰিছিল আৰু তাৰ পাছত বকুলৰ কি হৈছিল। উত্তৰটো হ'ব, এবাৰ দিহিঙৰ বলিয়াবানত বকুলৰ জীৱিকাৰ সাৰথি নাওখন উঠি যাবলৈ লৈছিল। হঠাৎ নাওখন নদীৰ সোঁতত পৰা দেখি বকুলে নাওখন উদ্ধাৰ কৰাৰ বাবে দিহিঙত জাপ দিছিল। পানীৰ পকনীয়াই তেওঁক তললৈ গবা মাৰি ধৰিছিল। পাছত বহুত চেষ্টাৰ শেষত বকুলে নাওখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। সেয়া। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে 2 নং প্ৰশ্নৰ উত্তৰ কৰোঁতে অকণমান অন্য ধৰণেৰে কৰিব লাগিব। মই হয়তো আগত কেতিয়াবা তোমালোকক কৈছোঁৱেই, আগৰ পাঠদানত কেতিয়াবা কৈছোঁ, এয়া মোৰ মনত পৰিছে যে কোনে কাক কিয় কৈছিল। এই এনেধৰণৰ প্ৰশ্নবিলাকত কিছুমান বাক্য তোমালোকৰ পাঠটোৰ পৰা তুলি অনা হয়। ঊৰ্ধ্বকমাৰ ভিতৰত দিয়া থাকে সেই বাক্যবিলাক আৰু তেতিয়া তোমালোকে ইয়াৰ উত্তৰবিলাক কৰোঁতে এনেধৰণেৰে কৰিব লাগে। কেনেধৰণেৰে কৰিব লাগে সেয়া তোমালোকক মই কৰি দেখুৱাওঁ, চোৱাচোন তোমালোকে। চোৱা, 2 নং প্ৰশ্নত কোনে কাক কিয় কৈছিল লিখা, অৰ্থাৎ দুটা ক আৰু খ দুটা প্ৰশ্ন আছে। দুয়োটা প্ৰশ্নই গল্পটোৰ পৰা উদ্ধৃতি দিয়া হৈছে, উঠাই অনা হৈছে বাক্য দুটা। ক প্ৰশ্নত আছে নহয় মানে দদাই এই দিহিংখনৰ কথাকে ভাবি আছোঁ। এই কথাটোৰ কোনে কাক কৈছিল যে উত্তৰত তোমালোকে এইদৰে লিখিব লাগিব, উক্ত বাক্যশাৰী আমাৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি আপোন পাঠৰ বকুল নাৱৰীয়া নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে। এই কথাটো তোমালোকে লিখিবাই, নাপাহৰিবা কিন্তু। প্ৰশ্নৰ উত্তৰটো তলৰ পেৰেগ্ৰাফটোতহে হ'ব। এবাৰ বাৰিষা কালত দিহিঙৰ পানী বাঢ়ি কালান্তক ৰূপ লোৱাত কদমনি গাঁও উচন হোৱাৰ উপক্ৰম হৈছিল। তেতিয়াই এই কথাষাৰ বকুল নাৱৰীয়াই যদু মাষ্টৰক কৈছিল। সেইদৰে খ প্ৰশ্নটো হয় হে বকুল, তই ঠিকেই ভাবিছ। উত্তৰটো হ'ব সেই প্ৰথমটোৰ দৰেই, উক্ত বাক্যশাৰী আমাৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি আপোন পাঠৰ বকুল নাৱৰীয়া নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে। বাকী উত্তৰটো তলৰ অংশত, তলৰ পেৰাগ্ৰাফটোতহে লিখিব লাগিব। কিদৰে লিখিবা চোৱাচোন। চোৱা, বানত উফন্দি উঠা দিহিঙৰ কালৰূপত শংকিত হোৱা বকুলৰ লগত হোৱা কথা বতৰাত যদু মাষ্টৰে এইষাৰ কথা কৈছিল। কাক কৈছিল? বকুলক কৈছিল। 3 নং প্ৰশ্নটোত অৰ্থ লিখি বাক্য সাজা। মই এখন তালিকা প্ৰস্তুত কৰি দিছোঁ যাতে তোমালোকৰ সুবিধা হয়।
তোমালোকে নিজৰ সুবিধা মতে যিদৰেই ভাল পোৱা কৰিবা, কিন্তু মূল শব্দৰ অৰ্থটো জানিহে বাক্য সাজিব পাৰা, নহয় জানো? সেয়েহে অৰ্থটো লিখি ৰাখিলে ভাল হয় বুলি ভাবি মই অৰ্থটো লিখি দিছোঁ, তোমালোকেও লিখিবা। কিন্তু তালিকা তোমালোকে সুবিধা হ'লে প্ৰস্তুত কৰিবা। যদি তোমালোকে বোলে তালিকাৰ সলনি এনে লিখিহে ভাল পাইছা বা সুবিধা হৈছে তোমালোকৰ, এনে লিখিলেও হ'ব। চোৱা, মূল শব্দ হৈছে ইপাৰ সিপাৰ। ইয়াৰ অৰ্থ লিখিছোঁ দ্বিতীয়টো বাকচত, কোনো নৈ বা জলাশয়ৰ ইটো পাৰ সিটো পাৰ। এতিয়া বাক্যটো সোঁহাতৰ বাকচটোত লিখিছোঁ যে নৈখন ইমান বহল যে ইপাৰ সিপাৰ মনিব নোৱাৰি। সেইদৰে বাক্যটো সাজিবা। এতিয়া বাকীকেইটা বাক্য মই সাজি দিয়া নাই, এইকেইটা তোমালোকক কৰিবলৈ দিছোঁ, কিন্তু অৰ্থকেইটা মই তোমালোকক দি দিছোঁ যাতে তোমালোকে বাক্যটো সাজোঁতে অসুবিধা নোপোৱা। চোৱা, কেও কিছু শব্দৰ অৰ্থ হৈছে কোনো সম্বন্ধীয় লোক নোহোৱা। ইপদ সিপদ মানে ইটো সিটো বস্তু, বয় বস্তু, বিভিন্ন সামগ্ৰী। আতিথ্য মানে আলহীক কৰা শুশ্ৰূষা। তেজমঙহৰ আপোন, নিচেই আপোন বা ওচৰ সম্বন্ধীয়। অভ্যস্ত শব্দৰ অৰ্থ একেটা কামকে বাৰে বাৰে কৰি পাকৈত হোৱা লোক। আপোন পাহৰা মানে আনন্দত বিভোৰ হোৱা। কালান্তক, ভয়ংকৰ বা ভয়ানক। এয়া চোৱা, মই একেবাৰে তলত চোৱা ৰং দি দেখুৱাইছোঁ যে ওপৰৰ বাকচৰ এটা শব্দৰ অৰ্থ লিখি বাক্য সাজি দেখুওৱাৰ লগতে বাকীবোৰ শব্দৰো অৰ্থ লিখি দিয়া হৈছে। বাক্যবোৰ তোমালোকে নিজে সাজিবা। 4 নং প্ৰশ্নটো চোৱা, এয়া তোমালোকে যিহেতু ক্ৰিয়াকলাপত কৰিছাই, সেয়া তোমালোকে আকৌ পুনৰবাৰ কৰিব নালাগে। আগতে যদি কৰিছা নালাগে কৰিব, যদি নাই কৰা নকৰাসকলে কৰি ল'বা। 4 নং প্ৰশ্নত আছে বুজা আৰু লিখা যে ইয়াতে বাওঁহাত আৰু সোঁহাত, সমান চিহ্নৰ বাওঁহাতে সোঁহাতে থকা এই আখৰবিলাক, এই শব্দবিলাকে কি কৰিছে, সমান অৰ্থ বহন কৰিছে। সমান চিহ্নৰ অৰ্থ এইটো, সেয়া তোমালোকক গণিতত পাইছাই তোমালোকে, যে গাঁও যোগ ৰ সমান গাঁৱৰ। আৰু এই ৰ আখৰটো যেতিয়া যোগ হৈছে গাঁৱৰ যিটো গাঁও শব্দটোত গতাকাৰে গাঁও ওপৰত চন্দ্ৰবিন্দু এইটো গাঁও শব্দটোৰ বানান এই যেতিয়া ৰ যোগ হয় গাঁৱৰ হয়, তেতিয়া ইয়াৰ পৰিৱৰ্তন হৈ শব্দটোৰ পৰিৱৰ্তন হৈ উটো আঁতৰি উৰ ঠাইত পোৱাব হৈছে। এইটো কথা মন কৰিছানে তোমালোকে? এনেদৰেই এইবিলাক বিভক্তি হয়। তোমালোকৰ বিভক্তিৰ বিষয়ে আগৰ ভিডিঅ'ত আলোচনা কৰিছোৱেই। বিভক্তি যোগ হ'লে, বিভক্তি চিহ্ন যোগ হ'লে শব্দ কিদৰে ৰূপান্তৰ হয়, এটা অৰ্থ অন্য এটা অৰ্থ প্ৰকাশ কৰিব পৰাকৈ, সেয়া চোৱাচোন। সেয়াই দেখুৱাইছে আচলতে। মানুহ যোগ মানুহে, নদী যোগ ৰ নদীৰ, দিহিং যোগ দিহিঙক, সিপাৰ যোগ সিপাৰলৈ, সোঁত যোগ সোঁতত। সেইদৰে পাৰ যোগ যোগ পৰা সমান পাৰৰ পৰা। এতিয়া এই ৰং দিয়া বাকচটোলৈ চোৱা, মনত ৰাখিবা ওপৰৰ শব্দবোৰৰ পাছত তোমালোকে কিছুমান চিন, ৰং দিয়াবোৰ যোগ হোৱা দেখিছা। সেই চিনবোৰ যোগ হৈ শব্দবোৰৰ পৰিৱৰ্তন হৈছে, সেইবোৰকে বিভক্তি বোলে। এয়াই ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠদান মই ইমানতে সামৰিছোঁ। আশা ৰাখিছোঁ তোমালোকে এই ভিডিঅ'টিৰ জৰিয়তে উপকৃত হ'বা। খুব সুন্দৰকৈ তোমালোকে এই প্ৰশ্নোত্তৰসমূহ বিদ্যালয়ৰ বহীত লিখি ৰাখিবা। এটা কথা মন কৰিবা যে তোমালোকক যিহেতু মই প্ৰায়সমূহ প্ৰশ্নৰ উত্তৰ কৰিয়ে দিছোঁ, যাতে তোমালোকে উত্তৰ লিখোঁতে ভুল নকৰা। আৰু ইয়াৰ বাবে তোমালোকৰ সুবিধাৰ হকে মই যেতিয়া ভিডিঅ'টোৰ লগত PDF-টো প্ৰেৰণ কৰোঁ, তোমালোকে PDF-টোৰ লগত উত্তৰসমূহ মিলাই চাবা। তেতিয়া তোমালোকৰ ভুল হোৱাটো খুব কম হয়। গতিকে আজিৰ পাঠদান ইমানতে সামৰোঁ। তোমালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।